আছে দাদা আপনি? গুৱাহাটীত হ'ল আমাৰ চানুদৰি ভাই সাহেব খতম। গুড মৰ্নিং গাইজ। তো আশা কৰিছোঁ আপোনালোকৰ চবৰ ভালে। তো মোৰ ভালে আৰু আজি মানে গাইজ ৰাইডত গৈছোঁ মানে চাইকেল ৰাইডত। তো আপোনালোকে চাই থাকক পুৰা ভাল লাগিব। অকল ৰাইডে নহয় মানে আজি লগৰ এটা মাইকী আনিম গৈছে তাৰ পৰাই। তো গৈ আছোঁ মানে এতিয়া আগত গৈ আছে লগৰকেইটা। তো গাইজ আজি মানে চাইকেল ৰাইডটো দলঙৰ ওপৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি। আমাৰ গাঁৱৰ ওচৰতে আছে। ভিতৰলৈ সোমাই যাবলৈ এই টুকুৰা হৈছে মানে নামচাই 2 মাইল। তো এতিয়া বৰ্তমান দোকানবিলাক চব বন্ধ হৈ আছে আৰু এইটো চাইডতে নামচাই যায় মানে টাউনলৈ। তো এতিয়া আমি এইদিকে যাব লাগিব চিধা আৰু এইদিকে মানে গাই চাই মানে গল্ডেন পগোডা, চৌখাম, প্ৰচামকুণ্ড, হাইলং, ৱালং, কিবিটো আৰু মানে গাই কিবিটো চবচে লাষ্ট জেগা হয় মানে অৰুণাচল প্ৰদেশৰ একদম চাইনা বৰ্ডাৰ ওচৰতে হয় মানে। গৰম বহুত উঠিছে সেইকাৰণে অলপ ৰখি লৈছোঁ। অলপ দেখাই দিছোঁ মানে এইখনে জংঘল লগত কোনে কোনে আছে চবকে দেখাই দিছোঁ মানে এতিয়া। তো মানে গাইজ ইয়াৰ নাম হৈছে টুনু। এটা ক'ব টান পাইছে মই কৈ দিছোঁ মানে ইয়াৰ নাম টুনু, ইয়াৰ নাম দীপক আৰু সেইটো পিছৰ মোৰ ভাই হয় মানে সেইটো বৰুণ। তো আৰু এদিকে গণেশে আছে হৈছে আমাৰ টুনটুন। তো পাৰু আছে লগত চানু আছে আৰু এদিকে সৌৰভো নিজৰ ভিডিঅ' বনাই আছে মানে। হ'ল আমাৰ চানুদৰি ভাই সাহেব খতম। বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। তো আহি থাকোঁতে মানে স্পীড ব্ৰেকাৰত ভিডিঅ' বনাই আহি আছিলে মানে স্পীড ব্ৰেকাৰ উঠোঁতে মানে মোবাইলটো পৰি মেলি ভাঙিলে গৈছে। তো এদিকে চাই লওক পূৰা ভাঙি থাকিলে মানে এদিকে এতিয়া অন বাৰু হৈছে কিন্তু বহুতখিনি ডেমেজ হৈ গ'ল আৰু পাছত বাৰু একো হোৱা নাই। মানে পালোহে একদম ফৰেষ্ট এৰিয়া। ইয়াতে মানে একটা জেগা আছে মানে একদম ধুনীয়া মানে দেখিবলৈ কাৰণে ঠাইটো। আৰু এইদিকে মানে পূৰা পূজা কৰে হয় মানে বেলেগ মানে এইটো জেগাত চোৱা মানে গাইজ পূৰা মানে এদিকে পূৰা নদী গৈ আছে মানে দেখি পাইছে পাহাৰ এইখন নদীখন। আৰু ইয়াতে মানে আমি পূৰা চাইকেল থৈ দিছোঁ। তো চবে ইয়াতে ৰখি লৈছে আৰু গাইজ ফাইনেলি এতিয়া আহি পালোহে গল্ডেন পগোডা। তো ইয়াতে মানে চাইকেল ষ্টেণ্ড কৰি লৈছোঁ। পাৰ্কিং কৰি থৈছে। তো আমি এদিক পৰা আহিছিলোঁ মানে পূৰা ৰাস্তাটো মানে ডাউন। তো এতিয়া এইদিকে গেটত সোমাই যাওঁ, জলদি সোমাই যাওঁ তাৰপিছত দেখাই আছোঁ বাৰু আপোনালোকক। তো ইয়াতে টিকেট কাটি আছে। এইটোৱে হৈছে টিকেটটো। এতিয়া আমি টিকেট ল'লোঁ আৰু এতিয়া ভিতৰত সোমাই যাওঁ এইখন গেটখন। এদিকে ভিতৰত সোমাই আহিলোঁ। ফাৰ্ষ্ট দেখাইছোঁ লুক এট দিছ প্লেচ গাইজ। আৰু গাইজ দেখাইছোঁ এইটোৱে হৈছে মেইন মন্দিৰটো। চাইকেল পাৰ্ক কৰি মেলি থৈছোঁ আৰু ইয়াৰ পৰাই মানে পুৰা নদীখন চাই আছে। এতিয়া আমি গৈ আছোঁ লালপাহাৰ বুদ্ধ ষ্টেচু। লালপাহাৰ যাবলৈ কাৰণে দুটা ৰাস্তা আছে। ফাৰ্ষ্ট হৈছে লাথাও তিনিআলি ইয়াৰ পৰা সোমাব পাৰে আৰু ছেকেণ্ড হৈছে ফৰেষ্ট গেট ওচৰৰ পৰা আহিব পাৰে। আৰু গাইজ ঘৰ চৰ আগত একো এটাও লগ নাপাওঁ, চব জংঘল এৰিয়া হয়। কিবা কিবি খাব যদি মন যায় চব লাথাও তিনিআলি ইয়াৰ পৰা লৈ ল'বা, পানী বটল কিবা কিবি। আগত ঘৰ চৰ একো এটাও লগ নাপাওঁ। ময়ো ফাৰ্ষ্ট টাইম ভিজিট কৰিছোঁ, সিমান ভালকৈ নাজানো কিন্তু মই যিমান এক্সপিৰিয়েঞ্চ পাইছোঁ চব আপোনালোকক কৈ গৈছোঁ। ফাইনেলি আহি বহুত দেৰি পৰা খোজকাঢ়ি 6 কিলোমিটাৰমান খোজকাঢ়ি পূৰা আহি আছোঁ মানে উঠি। তো ফাইনেলি এতিয়া আহি পালোঁ সেই লালপাহাৰ। তো ষ্টেচুটো আপোনালোকক দেখাইছোঁ। Hierba
সুরেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতিৰ ৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা ইয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা এনেকাৰ ভাগৰ লাগিছে ন পুৰা খোজকাই অহা আছিলে তো এইকেইটা মানে পুৰা এতিয়া শুই লৈছে মানে পানী ঠানি খাবলৈ নাই কি কম এতিয়া গাইছ এতিয়া ঘূৰি আহোঁতে মানে বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল চাইকেলখনৰ লগত তো এই চাইকেলখন মানে চকাটো মানে এদিকলৈ গুচি আহিলে তো এতিয়া আগত মানে লগৰকেইটা মানে বহুত আগত ওলাই গ'ল হাতৰ লগতে ৰেঞ্জ মানে হাতিয়াৰবিলাক চব হাতৰ লগতে আছে মানে এতিয়া তো সিহঁতে বহুত আগত ওলাই গ'ল দুজনমানক পঠিয়াইছোঁ মানে এতিয়া লৈ আহিব কাৰণে তো এতিয়া আহি পালেহে এতিয়া টাইট কৰিছে টাইট কৰিব যাওঁ বহুত তো গাইছ ঘূৰি আহোঁতে মানে এজন দাদাক লগ পাইছে ভগৱত গীতা কা সন্দেশ ক'ৰ পৰা আহিছে দাদা আপুনি গুৱাহাটীৰ পৰা আহিছে এতিয়া ক'ত যাব এতিয়া মই গৈছোঁ পৰশুৰাম কোন অঁ তো আজি ক'ত ৰখিবা এতিয়া ইমান দূৰ মই এতিয়া মানে ফিক্স নাই মই এতিয়া ইয়াৰ পৰা চৌখাম কিমান দূৰ আছে ইয়াৰ পৰা চৌখামটো ইয়াৰ পৰা বেছি নাই 9-10 কিলোমিটাৰমান হ'ব পানী এতিয়ালৈকে মই পুৰা ইণ্ডিয়া টুৰ কৰিছোঁ মই বছৰত মানে 2 মাহ 3 মাহ সেনা কৰি কিনে তো হেপী জাৰ্ণি লগ পাই ভাল লাগিলে এতিয়া নামচাই আহি পালোঁহে বৰ্তমান এতিয়া কিবা কিবি খাবলৈ কাৰণে তো এতিয়া এই পৰঠা আৰু লগত আলু হেৰি দিছে আৰু ঢেকীয়া চব্জি